মহিলাৰ যৌনাংগ কেনেকে টাইট কৰিব পাৰি আৰু মহিলাৰ যৌনাংগ কেলে ঢিলা হয়। সো এই দুটা কোৱেশ্যনক আজি এড্ৰেছ কৰিম, মানে এই দুটা কোৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। ভেজাইনা মানে মহিলাৰ যৌনাংগক লৈ বহুত কেইটা ভুল ধাৰণা আছে আমাৰ মাজত। যেনে ধৰক কিছুমান লোকে ভাবে যে মহিলাৰ ভেজাইনাৰ যিটো ইলাষ্টিচিটি সেইটো সময়ৰ লগে লগে নাইকিয়া হৈ গৈ থাকে আৰু এটা সময়ত ভেজাইনা লুজ হৈ যায়। আৰু বহুতেই ভাবে যে বেছি সেক্স কৰিলে যদি আপুনি বেছি যৌন মিলন কৰে তেতিয়া আপোনাৰ ভেজাইনা লুজ হৈ যাব। এই যে ভুল ধাৰণাবোৰ ইয়াক আমি শুধৰাব লাগিব। এই প্ৰশ্নকেইটাৰ লগতে আজি এই ভিডিঅ'টোত মই কথা পাতিম মহিলাসকলৰ হাইজিনৰ বিষয়ে। কেনেকৈ মহিলাসকলে নিজৰ ভেজাইনা মানে যৌনাংগ হ্যাপি ৰাখিব আৰু হেলদি ৰাখিব। মহিলাসকলে নিজৰ যৌনাংগৰ স্বাস্থ্য কেনেকৈ মেইনটেইন ৰাখিব তাৰ বিষয়ে কথা পাতিম। মহিলাসকলে যদি ভেজাইনাত খুব বেছি ড্ৰাইনেছ ফিল কৰে নাইবা বাচ্চা জন্ম হোৱাৰ পিছত যদি আপোনালোকৰ ভেজাইনাৰ ইলাষ্টিচিটি কমি গৈছে নাইবা যদি আপোনালোকৰ ভেজাইনা বহুত বেছি লুজ হৈ পৰিছে তেতিয়াহ'লে আজি মই এটা জেলৰ ৰিভিউ কৰিম। এই জেলটোৱে আপোনালোকৰ ভেজাইনাক ৰিভাইটেলাইজ কৰিব আৰু ইয়াৰ লগতে আপোনালোকৰ ভেজাইনাৰ ইলাষ্টিচিটি আপোনালোকে ঘূৰাই পাব। আজি মই ৰিভিউ কৰিম এভাৰজিনৰ ভেজাইনেল টাইটেনিং এণ্ড ৰিভাইটেলাইজিং জেলৰ। এইটো এটা আয়ুৰ্বেদিক প্ৰডাক্ট হয় আৰু 100% নেচাৰেল এণ্ড ছেফ প্ৰডাক্ট। তেন্তে বলক আনপেক কৰোঁ ফটাফট। পেকেজিংটো খুব ধুনীয়া হয়, ইয়াত কোনো হাৰ্শ কেমিকেল নাই আৰু এইটো 100% নেচাৰেল হয়। এই পাম্পটোত আছে 30 গ্ৰাম জেল আৰু ইয়াৰ প্ৰাইচ হ'ল 1199 ৰুপিজ আৰু সেলফ লাইফ হ'ল 2 বছৰ। আহক এতিয়া জানি লওঁ এভাৰটিন ভেজাইনেল টাইটেনিং এণ্ড ৰিভাইটেলাইজিং জেলৰ কি কি বেনিফিটছ। এইটো জেলত আছে পিয়ৰ এণ্ড নেচাৰেল ইনগ্ৰেডিয়েণ্ট যিটোৱে আপোনালোকৰ ভেজাইনাক মইশ্চাৰাইজ কৰিব আৰু লগতে ৰিভাইটেলাইজ কৰিব। ইয়াত থকা প্ৰাকৃতিক ইনগ্ৰেডিয়েণ্টবোৰৰ কাৰণে আপোনালোকৰ ভেজাইনাৰ যিটো ইলাষ্টিচিটি সেইটো আপোনালোকে ঘূৰাই পাব, কাৰণ আপোনালোকৰ ভেজাইনেল মাছলত যিটো ব্লাড ফ্লো আছে সেয়া ইনক্ৰিজ হ'ব। এই জেলটো ইউজ কৰিলে আপোনালোকৰ ভেজাইনাৰ হেল্থ আৰু হাইজিন মেইনটেইন থাকিব। যদি আপোনালোকৰ ভেজাইনা খুব ড্ৰাই হয় আৰু ভালকৈ লুব্ৰিকেট নহয় তেতিয়াহ'লে এই জেলটো ইউজ কৰিলে ড্ৰাইনেছ নাইকিয়া হ'ব। আৰু চবতকৈ ইম্পৰ্টেণ্ট হ'ল এই জেলটোৱে আপোনালোকৰ ভেজাইনেল বেক্টেৰিয়া আৰু ইনফেকশ্যনৰ পৰা আপোনালোকক বচাই ৰাখিব। পিৰিয়ড হৈ থাকিলে আৰু প্ৰেগনেঞ্চি টাইমত ইউজ নকৰিব। এই জেলটো এপ্লাই কৰাৰ আগতে আপোনালোকে হাত আৰু ভেজাইনা চাফা কৰি ল'ব, ধুই ল'ব। তাৰপিছত আপোনালোকে ইয়াৰ কেপটো খুলিব লাগিব। ইয়াত এটা সৰু কেপ আছে। কেপটো খুলি উঠি আমি ইয়াতে প্ৰেছ কৰিম এটা ফুল পাম্প লাইক 2 to 3 গ্ৰাম আমি আঙুলিৰ আগত লৈ ল'ম। এয়া মই দেখুৱাই দিছোঁ, ইমানখিনি চাফিচিয়েণ্ট হয়। এতিয়া আপোনালোকে বহিব লাগিব স্কোৱাট পজিশ্যনত। তাৰপিছত ভেজাইনাত আপোনালোকে এয়া এপ্লাই কৰিব লাগিব অকণমান ভিতৰত, দেন বাহিৰৰ মাছলত এনেকৈ আপোনালোকে এপ্লাই কৰিব। তাৰপিছত আপোনালোকে এটা কমফৰ্টেবল পজিশ্যনত বহি ল'ব। এই জেলটো আপোনালোকে দিনত দুবাৰকৈ ইউজ কৰিব পাৰে। এয়া আপোনালোকে ক'ৰ পৰা কিনিব, ক'ৰ পৰা অৰ্ডাৰ কৰিব তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত মেনশ্যন কৰি দিম আৰু মই আপোনালোকক এটা কোড দিম। সেই কোডটো আপোনালোকে ইউজ কৰিব পাৰিব যেতিয়া আপোনালোকে অনলাইন কিনে। ছাপ'জ এয়া ভেজাইনা হয় মানে মহিলাসকলৰ যৌনাংগ আৰু এইটো হোল মানে এইটো ফুটা, ঠিক আছে। মহিলাৰ যৌনাংগ নাইবা ভেজাইনা এটা খুব সাংঘাতিক এক্সপেণ্ডিং অৰ্গেন হয়। চ' যেতিয়া আপোনালোকে যৌন মিলন কৰে, ছেক্স কৰে, তেতিয়া ই এনেকৈ এক্সপেণ্ড হয়, বহল হৈ যায়। আৰু যেতিয়া যৌন মিলন নকৰে, ছেক্স নকৰে, তেতিয়া পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে। এইটো কিহৰ কাৰণে হয়? এইটো হয় ইলাষ্টিচিটিৰ কাৰণে। আৰু এয়া কেনেকৈ সম্ভৱ হয়? কাৰণ পেলভিক ফ্ল'ৰ যিবোৰ মাংসপেশীৰে গঠিত মানে ভেজাইনাৰ ওচৰে পাজৰে থকা মাংসপেশীবোৰ এনেকৈ এক্সপেণ্ড হয় আৰু সেইকাৰণে এগৰাকী মহিলাই এটা সন্তান জন্ম দিব পাৰে ভেজাইনাৰে। ভাবকচোন কি ধুনীয়া সৃষ্টি এয়া ভগৱানৰ। আৰু ইয়াত আছে এটা ইলাষ্টিক প্ৰপাৰ্টি, মানে যেতিয়া বাচ্চা জন্ম হৈ যায় তাৰপিছত আকৌ আগৰ অৱস্থালৈ ঘূৰি আহে এনেকৈ। এতিয়া বুজো আহক টাইট ভেজাইনা কি হয়, কাৰণ টাইট ভেজাইনাৰ ওপৰতো বহুত কেইটা কুৱেশ্যন মই পাইছোঁ। পুৰুষসকলে কুৱেশ্যন কৰিছে তেখেতসকলৰ ৱাইফ নাইবা গাৰ্লফ্ৰেণ্ডৰ ভেজাইনা খুব টাইট হয়। টাইট মানে কি সেয়া বুজি লওঁ আহক। টাইট ভেজাইনা স্পেচিয়েলি যেতিয়া আপোনালোকে
সেক্স কৰে সেইখিনি সময়ত যদি আপোনালোকে ডিসকমফৰ্ট ফিল কৰে মানে কিবা অসুবিধা অনুভৱ কৰে তেতিয়াহ'লে আপুনি বুজিব লাগিব যে আপোনাৰ কিবা অইন সমস্যা আছে যেতিয়া এগৰাকী মহিলা উত্তেজিত হ'ব তেখেতৰ যৌন মিলন কৰিব মন যাব তেতিয়া ভেজাইনেল মাসল মানে যৌনাংগৰ ওচৰে পাজৰে থকা মাংসপেশীবোৰ ন্যাচুৰেলি ৰিলেক্স হ'ব মানে হে প্ৰাকৃতিকভাৱে ৰিলেক্স ফিল কৰিব কিন্তু যদিহে মহিলাগৰাকী উত্তেজিত হোৱা নাই তেখেতৰ যৌন মিলন কৰাৰ মন নাই নাইবা শাৰীৰিকভাৱে যৌন মিলনৰ কাৰণে তেখেত প্ৰস্তুত নহয় তেতিয়াহ'লে তেখেতৰ ভেজাইনা মানে যৌনাংগ ৰিলেক্সো নহয় সেলফ লুব্ৰিকেশ্যনো নহ'ব আৰু ষ্ট্ৰেচ মানে বহলো নহয় মানে ইয়াৰ পৰা আপুনি কি বুজিলে মহিলাগৰাকী প্ৰস্তুত হ'ব লাগিব তেখেতৰ মন হ'ব লাগিব তেখেত উত্তেজিত হ'ব লাগিব সেক্স কৰিবলৈ তেতিয়াহে ভেজাইনেল মাসল ৰিলেক্স হ'ব আৰু হেয়া ষ্ট্ৰেচ হ'ব আৰু যেতিয়া ভেজাইনেল মাসল খুব টাইট হৈ থাকিব তেতিয়া যৌন মিলনৰ সময়ত মহিলাগৰাকীয়ে খুব বিষ অনুভৱ কৰিব আৰু আপোনালোকৰ যৌন মিলন ক্ৰিয়া সম্পূৰ্ণ নহয় আৰু যদি বহুত বেছি টাইট মানে বহুত বেছি এবনৰ্মেল বহুত পেইন ফিল কৰে তেতিয়াহ'লে এগৰাকী গাইনকলজিষ্টক দেখুৱাই ল'ব কেৱল দুটা বস্তুৰ কাৰণে ভেজাইনা লুজ হ'ব পাৰে এটা হ'ল এজ মানে বয়সৰ লগে লগে ভেজাইনা লুজ হয় আৰু ছেকেণ্ডটো হ'ল চাইল্ড বাৰ্থ মানে বাচ্চা জন্ম দিয়াৰ পিছতো ভেজাইনা লুজ হয় আহক এতিয়া এজ ফেক্টৰৰ বিষয়ে আলোচনা কৰোঁ যেতিয়া বয়স বাঢ়ি গৈ থাকে প্ৰায় 40 বছৰ বয়সৰ পিছত এগৰাকী মহিলাই ভেজাইনাৰ যিটো ইলাষ্টিচিটি তাত চেঞ্জেছ দেখা পাব মানে 40 বছৰ বয়সৰ পিছত মহিলা এগৰাকীৰ ভেজাইনাৰ যিটো ইলাষ্টিচিটি সেইটো কমি গৈ থাকে আৰু এয়া এই কাৰণে হয় কাৰণ আমাৰ বডিৰ যি এষ্ট্ৰজেন লেভেল সেয়া কমি যায় আৰু যেতিয়া দেহত এষ্ট্ৰজেনৰ মাত্ৰা কমি যায় তেতিয়া ভেজাইনেল টিস্যুজ খুব পাতল হৈ যায় নাইবা শুকাই যায় নাইবা ষ্ট্ৰেচ আৰু যিটো তাৰ ফ্লেক্সিবিলিটি সেয়া কমি যায় ছেকেণ্ড ফেক্টৰটো হ'ল চাইল্ড বাৰ্থ ভেজাইনেল ডেলিভাৰীৰ পিছত ভেজাইনা চেঞ্জ হোৱাটো খুবেই প্ৰাকৃতিক কথা হয় আপোনালোকে নিজেই ভাবকচোন যেতিয়া মহিলা এগৰাকীৰ ভেজাইনেল ডেলিভাৰী হয় তেতিয়াহ'লে ভেজাইনেল মাসল কিমান ষ্ট্ৰেচ কৰিবলগীয়া হয় কাৰণ ভেজাইনাৰে এটা শিশু জন্ম হয় এটা শিশু বাহিৰলৈ ওলাই আহে তেতিয়াহ'লে ভেজাইনেল মাসল কিমান বেছি ষ্ট্ৰেচ কৰিব লাগিব ভেজাইনেল ডেলিভাৰী হোৱাৰ পিছত মহিলাসকলে নটিচ কৰিব যে তেখেতসকলৰ ভেজাইনা আগতকৈ অকণমান লুজ হৈছে সময়ৰ লগে লগে অকণমান টাইট হ'ব কিন্তু আগৰ শ্বেপলৈ কেতিয়াও ঘূৰি নাহে অকণমান হ'লেও লুজ থাকিবই আৰু এয়া একদমেই নৰ্মেল কথা হয় ভয় খাবলগীয়া একো নাই আৰু যদি আপুনি এটাতকৈ বেছি সন্তান জন্ম দিছে মানে আপোনাৰ ভেজাইনেল ডেলিভাৰী বহুত কেইটা হৈছে তেতিয়াহ'লে আপোনাৰ ভেজাইনা লুজ হোৱাৰ চান্স আৰু বাঢ়ি যাব কিন্তু টেনশ্যন ল'বলগীয়া কোনো কথা নাই কাৰণ এনেকুৱা বহুত কেইটা এক্সাৰচাইজ আছে যাৰ সহায়ত আপুনি ভেজাইনেল ফ্ল'ৰ মাসলক ষ্ট্ৰেংথেন কৰিব পাৰে শক্তিশালী কৰি তুলিব পাৰে তাৰ কাৰণে আমি পেলভিক ফ্ল'ৰ মাসলক ষ্ট্ৰেংথেন কৰিব লাগিব আৰু যদি আপোনালোকে পেলভিক ফ্ল'ৰ মাসলক ষ্ট্ৰেংথেন কৰি তোলে তেতিয়াহ'লে আপোনালোকৰ ব্লেডাৰ ৰেক্টাম স্মল ইণ্টেষ্টাইন এণ্ড ইউটেৰাছ এই চাৰিটা অৰ্গেনৰো যিটো শক্তি সেয়া বাঢ়িব ষ্ট্ৰেংথেন হ'ব যেতিয়া আপোনালোকৰ বয়স বাঢ়ি গৈ থাকিব আৰু সন্তান জন্ম দিয়াৰ পিছত যেতিয়া আপোনালোকৰ পেলভিক ফ্ল'ৰ মাসল দুৰ্বল হ'ব তেতিয়া কি হ'ব জানেনে গম নোপোৱাকৈ আপোনালোকৰ পেচাব ওলাই যাব আপোনালোকে মন কৰিবচোন প্ৰাপ্তবয়স্ক মহিলাসকলে যেতিয়া হাঁহে নাইবা এনেকুৱা কিবা প্ৰেছাৰ দিয়া কাম কৰে তেতিয়া তেখেতসকলৰ পেচাব ওলাই যায় আৰু সেয়া এইকাৰণে হয় কাৰণ তেখেতসকলৰ পেলভিক ফ্ল'ৰ মাসল ষ্ট্ৰং নহয় শক্তিশালী নহয় সেই মহিলাসকলৰ সঘনাই পেচাব লাগে নাইবা পেলভিক এৰিয়াত বিষ অনুভৱ কৰে ইয়াৰ বাহিৰেও সেক্স কৰাৰ সময়ত যৌন মিলনৰ সময়ত তেখেতসকলে বিষ অনুভৱ কৰে পেলভিক মাসল ষ্ট্ৰেংথেন কৰাৰ কাৰণে আপোনালোকে কৰিব লাগিব কিগেল এক্সাৰচাইজ খুব ইজি আৰু বহুতেই ইফেক্টিভ হয় কিগেল এক্সাৰচাইজ কৰাৰ কাৰণে আপোনালোকে শুই ল'ব লাগিব বিচনাত শুই ল'ব এনেকৈ তাৰপিছত কণ্ট্ৰেক্ট কৰিব লাগিব মাসলক পেলভিক ফ্ল'ৰ মাসলক আপোনালোকে এনেকৈ কণ্ট্ৰেক্ট কৰিব লাগিব কেনেকৈ কৰিব সেয়া মই বুজাই দিছোঁ সাপোজ আপোনালোকৰ পেচাব লাগিছে কিন্তু ওচৰে পাজৰে বাথৰুম নাই পেচাব কৰিবলৈ ঠাই নাই তেতিয়া আপোনালোকে পেচাবক কেনেকৈ ৰখাই থয়
আপোনালোকে আপোনালোকৰ মলদ্বাৰ যৌনি সবকে এনেকে কন্ট্ৰাক্ট কৰে টাইটলি বুজি পাইছে ঠিক তেনেকে কিগল এক্সাৰসাইজত আপোনালোকে আপোনালোকৰ সেই মাসলক পেলভিক এৰিয়াৰ মাসলক কন্ট্ৰাক্ট কৰিব লাগিব 5 সেকেন্ডৰ কাৰণে তাৰ পিছত 5 সেকেন্ডৰ কাৰণে এনেকে এৰি দিব again contract then again relax এনেকে আপোনালোকে 5 টাইমছ কৰিব লাগিব 5 বাৰকে কৰিব 5 সেকেন্ড হোল্ড কৰিব then 5 সেকেন্ড relax again muscle of contract then muscle of relax I hope আপোনালোকৰ মনত থকা প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ মই সক্ষম হৈছো